আজি আমি আপোনালোকক লৈ যাম দক্ষিণ পূব এছিয়াত অৱস্থিত অতি ধুনীয়া দেশ কম্বোডিয়ালৈ। এই দেশৰ নাম সময়ে সময়ে বহুবাৰ সলনি হৈছিল। 1979 চনৰ পৰা 1989 চনৰ ভিতৰত ইয়াক দ্য পিপলছ ৰিপাব্লিক অৱ কাম্পুচিয়া নামেৰে জনা গৈছিল আৰু 1993 চনত ইয়াৰ নাম সলনি কৰি দ্য কিংডম অৱ কেম্বোডিয়া ৰখা হয়। দেশখনৰ সীমা থাইলেণ্ড, লাওছ, ভিয়েটনাম আৰু থাইলেণ্ড উপসাগৰৰ সৈতে ভাগ কৰা হৈছে। পৃথিৱীৰ এইখনে একমাত্ৰ দেশ যাৰ পতাকাত হিন্দু মন্দিৰৰ ছবি আছে। এই পতাকাখন বহুবাৰ সলনি কৰা হৈছিল, যদিও তাৰ ওপৰত থকা মন্দিৰৰ ছবিখন কেতিয়াও আঁতৰাই দিয়া হোৱা নাছিল। এই মন্দিৰটো দেশৰ ন্যায়, অখণ্ডতা আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক। বিশ্বাস কৰা হয় যে কম্বোডিয়া এসময়ত হিন্দু ৰাষ্ট্ৰ আছিল, যিটো পিছলৈ বৌদ্ধ ধৰ্মলৈ ৰূপান্তৰিত হৈছিল। আকাৰৰ ফালৰ পৰা কম্বোডিয়া ভাৰতৰ কৰ্ণাটক ৰাজ্যতকৈ সৰু। ইয়াৰ আয়তন 1,81,035 বৰ্গ কিলোমিটাৰ, যাৰ ফলত ই এছিয়াৰ 26 সংখ্যক বৃহত্তম দেশ আৰু বিশ্বৰ 90 সংখ্যক বৃহত্তম দেশ। দেশৰ জনসংখ্যা প্ৰায় 1,70,00,000। ইয়াৰে 75% লোক গাঁৱত আৰু 25% লোক চহৰত বাস কৰে। প্ৰতি বৰ্গ কিলোমিটাৰত 92 জন লোকে বাস কৰে আৰু লিংগ অনুপাতৰ পৰা চালে প্ৰতি 100 গৰাকী মহিলাৰ বিপৰীতে 95 জন পুৰুষ পোৱা যায়। ইয়াৰ ৰাজধানী ফেনম পেন দেশৰ সৰ্ববৃহৎ চহৰ। কম্বোডিয়াৰ কলিং কোড হৈছে +855 আৰু ভিয়েটনামৰ দৰেই মানুহে ইয়াতে সোঁফালে গাড়ী চলায়। দেশখনৰ মুদ্ৰাক কম্বোডিয়ান ৰিয়েল বুলি কোৱা হয় আৰু ই পৃথিৱীৰ অন্যতম সস্তা মুদ্ৰা। আমাৰ ভাৰতৰ এটকাৰ প্ৰায় 48টা কম্বোডিয়ান ৰিয়েল সমতুল্য। শিক্ষাৰ ক্ষেত্ৰত কম্বোডিয়াক বিশ্বৰ অন্যতম নিৰক্ষৰ দেশ হিচাপে গণ্য কৰা হয়। ইয়াৰ সাক্ষৰতাৰ হাৰ মাত্ৰ 83% আৰু 18% জনসংখ্যা দৰিদ্ৰ সীমাৰেখাৰ তলত থাকে। কম্বোডিয়াৰ চৰকাৰী ভাষা হৈছে খমেৰ, যিটো ইয়াৰ 97% লোকে কয়। ইয়াৰ উপৰিও ইয়াত আন 22টা ভাষাও কোৱা হয়। খমেৰ ভাষাক বিশ্বৰ অন্যতম কঠিন ভাষা হিচাপে গণ্য কৰা হয়। বৌদ্ধ ধৰ্ম কম্বোডিয়াৰ সৰ্ববৃহৎ ধৰ্ম। 93% জনসংখ্যাই বৌদ্ধ ধৰ্ম পালন কৰে। এই সৰু দেশখনত 4,000 বৌদ্ধ মন্দিৰ আৰু 7,905 জন সন্ন্যাসী আছে। এংকৰ ৱাট মন্দিৰক বিশ্বৰ আটাইতকৈ বিখ্যাত মন্দিৰৰ ভিতৰত গণ্য কৰা হয়। সম্ৰাট সূৰ্য বৰ্মনে 1112 চনৰ পৰা 1153 খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰিছিল আৰু এই হিন্দু মন্দিৰটো ভগৱান বিষ্ণুৰ প্ৰতি উৎসৰ্গিত। কম্বোডিয়াৰ 57% অৰণ্যৰে আবৃত, আনহাতে 34% ভূমিত খেতি কৰা হয়। দেশৰ GDPৰ 22% কৃষিৰ পৰা, 24% উদ্যোগৰ পৰা আৰু 34% সেৱা খণ্ডৰ পৰা আহে। কম্বোডিয়াৰ গড় ব্যক্তিয়ে বছৰি 6.6 লিটাৰ মদ্যপান কৰে। ইয়াত মদ্যপানৰ ফলত মৃত্যুৰ হাৰ প্ৰতি 1 লাখ লোকৰ বিপৰীতে 1%। যদি আপুনি ফাষ্ট ফুড ভাল পায়, তেন্তে কম্বোডিয়াত আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে, কাৰণ ইয়াৰ মানুহে বিচ্ছু, সাপ, তেতেলী আৰু ক্ৰিকেটৰ দৰে পোক-পৰুৱাক অতি মৰমৰে খায়। এইখন দেশত জন্মদিন পালনৰ কোনো পৰম্পৰা নাই। কম্বোডিয়াৰ বগা বালিচহীয়া বিল আৰু স্ফটিক স্বচ্ছ পানীয়ে পৰ্যটকক আকৰ্ষণ কৰে। দক্ষিণ পূব এছিয়াৰ আটাইতকৈ ধুনীয়া বিল বুলি গণ্য কৰা হয় এই সাগৰৰ পাৰ। ইয়াৰ মহিলাসকলে দৰ্শনাৰ্থী পৰ্যটকসকলক মুকলি হৃদয়ৰে আদৰণি জনায়। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভিডিঅ'টো ভাল লাগিছে, তেন্তে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ চেনেলটো হৈছে নতুন আৰু আপোনালোকৰ ছাপোৰ্টে আমাৰ চেনেলটোক আগুৱাই লৈ যোৱাত যথেষ্ট সহায় কৰিব।